হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বৰ্তমান ভালে চাগে? ৰঙালী বিহু সকলোকে শুভেচ্ছা থাকিল। আজি বহাগৰ 2 তাৰিখ, আমি ওলাইছোঁ জেং বিহু গাবলৈ। আমাৰ বহুত কেইজনী আছে বোৱাৰী সন্থা জেং বিহু। সেয়া মই দেখিছেনে ওলাই মেলি একদম ৰেডি হৈ লৈছোঁ। কেনেকুৱা লাগিছে জনাব সকলোৱে। এইপিনে মই একদম পূৰা ধুনীয়াকৈ কপৌফুল হয় আৰু নাহৰ পাত এনেকৈ গগনা লগাই লৈছোঁ। এনেকৈ কেনেকুৱা লাগিছে জনাব সকলোৱে। মাতটো একদম বহি যোৱা নিচিনা হৈ গৈছে। কেনেকুৱানো হয় আজি আমাৰ জেং বিহু যোৱা, আপোনালোকক সকলোকে দেখাম। বহুকেইদিনৰ পৰা শিকি আছিলোঁ, ইমানো ভাল নহ'লগৈ, অলপ ভাল হৈছে আৰু আজি কেনেকুৱা হয় নাজানো। আৰু কালি এনেই অকণমান প্ৰেক্টিছ কৰা হৈছিলে, আজিহে গম পাম কেনেকুৱা হৈছে, ভুলে শুদ্ধহে হ'ব আৰু জেং বিহু যোৱা। এতিয়া ওলাই মেলি মই ৰেডি হৈ আছোঁ, লগৰ এজনী আহিব, তাইৰ লগত দুইজনী একেলগতে ওলাই মেলি যাম। আজি একদম পূৰা ডাঙৰ ফুট এটা লৈ লৈছোঁ। সেইপিনে জেতুকা দেখিছেনে, দুইখন হাততে জেতুকা লৈ লৈছোঁ। এইখন হাততো লগালোঁ, এখন হাতত অলপ আৰু এইখন হাতত অলপ বেছি, আৰু এইপিনে গামখাৰু দেখিছেনে, কেনেকুৱা দেখিছে আপোনালোকে সকলোৱে জনাব। আৰু মই এইপিনে সেউটা ফলা নাই বাৰু, চুলিখিনি বৰ এইখিনি সৰি গৈছিলে, অলপ ওলাই আছে, পূৰা ডাঙ খাই আছে, সেইকাৰণে এনেকৈ বান্ধিলোঁ। আৰু এতিয়া এটা আহিব যাম, আপোনালোকক সকলোকে দেখুৱাম। আমাৰ বেতবাৰী, শিৱসাগৰ বেতবাৰী শুকান পুখুৰী, সেই তাতে মানে আজি বিহু। এতিয়া বিহু হৈ আছে, এতিয়া আমাৰ অকণমান দেৰিয়ে হৈছে, তেতিয়া আহি পোৱাহি নাই। যাম আৰু এতিয়া ওলাই, তেতিয়া আহিছেই হ'বলা, আৰু আপোনালোকক গৈ পাই দেখুৱাম বিহু। এয়া দেখিছেনে, আমি বিহুতলি পালোহি। আৰু যিহেতু মুকলি বিহু হৈছে, সেইকাৰণে তলতে হৈছে, মানে তলতে মুকলি বিহু হৈ আছে। এতিয়া হুঁচৰি হৈ আছে, চৰাইদেউ হুঁচৰি বুলি শুনিছোঁ, আপোনালোকক দেখাম। এয়া চৰাইদেউ হুঁচৰি। আগত হৈ যোৱা জেং বিহু যোৱা হৈছে মেবিলত জেং বিহু, আৰু এই যোৱাহে আমাৰ জেং বিহু। ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল, অকণমান কৰিছিলে, মই তাকে আপোনালোকক দেখুৱাই দিছোঁ। ইমান ভাল হোৱা নাই, যিহেতু সকলো বোৱাৰী মানুহ, চবেই ইমান
ওলাই আহি বিহু শিকিব নোৱাৰে। তাৰ ভিতৰতে চবেই সময় অকণমান উলিয়াই আহি আধা ঘণ্টা এঘণ্টাৰ কাৰণে বিহু শিকা হৈছিলে। যি পাৰোঁ গাইছোঁ আৰু ভুল ভ্ৰান্তিও হৈছে, তাকে আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। এয়া হৈছে বিহুৰ মুকলি মঞ্চত হৈছে বেতবাৰী, শিৱসাগৰ বেতবাৰী শুকান পুখুৰী হাইস্কুলত হৈছে। তাৰ মুখতে ফিল্ড এখন আছে, তাতে দেখাইছে, তাতে মানে বিহু পাতিছে। দেখিছেনে বহু ৰাইজ হৈছে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আপোনালোকৰ সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহু আন্তৰিক শুভেচ্ছা। অলপ হ'লেও চবেই সহযোগ কৰিছে, ভাল লাগিছে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বিহু গাই মেলি হৈ গ'ল। আমাৰ গ্ৰুপটো অকণমান ভিডিঅ' কৰি দিছোঁ।